হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ডাইৰেক্ট গ্ৰীণ ৰুমৰ পৰা মানে আজি আমাৰ স্কুলত ভাওনা পতা হৈছে আৰু আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনিয়ে ভাও লৈছে। চ' আই এম চ' এক্সাইটেড। এয়া হৈছে ইন্দ্ৰজিৎ আৰু বাকীখিনিক দেখুৱাই আছোঁ, অংকিতা আৰু অলিম্পিকা, গৌৰৱ এজ এ বিষ্ণু, প্ৰাঞ্জল আৰু সমুদ্ৰ। চিনি পাইছোঁ, এইটো বিক্ৰী আৰু কোনে মাতিছে? আমাৰ নাৰদ দেৱাশিষ বা কৌস্তৱ। দীপৰ মুখখন চাওঁ। দিব্য চাইডে মই দেখাই নাই। ষ্টুডেণ্টছখিনিক মেকআপত ধৰিবই পৰা নাই। এয়া হৈছে আমাৰ অকণমানি সূত্ৰ, ক্লাছ 1ৰ ষ্টুডেণ্ট হয়। বৰ ধুনীয়া কৰিছে তাই আজি। আৰু মই ৰুদ্ৰ অন্যায় অধৰ্ম হলে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰিছোঁ। এইদৰে আমি তিনিও অভিনৱ গতি জগতখন ৰক্ষা কৰি আহিছোঁ। ব্ৰহ্ম আৰু বিষ্ণুৰ নামত সৃষ্টি ৰক্ষাৰ ক্ষেত্ৰকে আলোচনা কৰিব। জন্মগ্রহণ করিব পারে না আমার ভয় স্বর্গের দেবতা
ধরা করে এই পৃথিবী হত্যা হয় পৃথিবী পরিষে তলব আর ইমান শ্রদ্ধা শুনে জয় করা জনগণ যার কার হবলই করিছে আপান বিচার করা চিন্তা করবা দাদা এই মুহূর্তে তার মন্দ সেদন করুন পরীক্ষা করিব ইয়াতেই ভাওনা সমাপ্ত হোৱাৰ লগে লগে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু বাকী ভাওনাৰ যিখিনি ক্লিপছ আছে সম্পূৰ্ণ ভিডিঅ' মোৰ চেনেলটোত আপলোড কৰি আছোঁ আপোনালোকে চাই থাকিব মোৰ চেনেলটো যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব
কর্তব্য